ভণ্টি ৰ'বাচোন এই কি সৰস্বতী পূজালৈ আহিছিলা নি পূজা কৰিলা নিৰ্মালীও ল'লা চাগে ফটো দেখিছোঁ ন বাকী তোমাৰ নামটো মোৰ নাম গায়ত্ৰী মহন্ত গায়ত্ৰী মহন্ত বৰ ধুনীয়া নাম আকৌ বাকী ভাল লাগিছে আজি তোমাৰ লুকটো দেই এইটো চাউথ ইণ্ডিয়ান লুকত আহিছা ন আজি চাউথ ইণ্ডিয়ান লুকত আহিছা ভাল লাগিছে দিয়া মেকআপ চেকআপ দিছা বাৰু অলপ বেছি মেকআপ কৰা নাই মানে সেই বাকী মই তোমাক আজি সৰস্বতী পূজা উপলক্ষেতো জানাই আমাৰ আজি আপোনাৰ প্ৰজ্ঞা সুন্দৰী হেৰি থাকে তো মই তোমাক এটা প্ৰশ্ন দুটা সুধিম তুমি ক'ব পাৰিবানে ঠিক আছে এই পূজা কৰি আহিলা নিৰ্মালী ল'লা এই বাকী সেই তুমি কোন কলেজত পঢ়া মই সৰস্বতী বিদ্যা কলেজত পঢ়োঁ হয় নেকি সেই মই প্ৰশ্ন এটা সুধোঁ সেই সৰস্বতী মায়ে যেন লৈ থাকে এখন মিউজিকৰ সেইখনৰ নাম কি বাৰু কোৱা ঠিক আছে বাকী আৰু সেই সৰস্বতী মা আৰু এটা নাম জানা নেকি বাৰু জানো কি বাৰু কোৱাচোন পাৰ্বতী হয় নেকি ঠিক আছে দিয়া ৰাম ৰাম থেংক ইউ দেৰি হৈছে চাগে আপোনাৰ লগৰ এজনী আহি আছে হ'ব দিয়া কেমেৰা আছে ভালকৈ আহিব জানিছোঁ না আৰু এতিয়া আমি দায়িত্বত আছোঁ মই সেইকাৰণে বেছি ষ্টাইল কৰা নাই মানে সিহঁতে যে ইমান ষ্টাইল কৰি গৈছে আৰু দেৰিয়ে গৈছে বা হেৰি ভাল নালাগে ন সেনেকৈ ইমান ষ্টাইল কৰি আমিও দায়িত্বত আছোঁ ন সুধি দিছোঁ আৰু আহোঁতে মোক লগ কৰি আহিবি মোৰ দায়িত্ব থাকিম আমি দুদিন দায়িত্বত থাকিম নহয় ৰ'বাচোন ৰ'বা কওকচোন তোমালোকে কোন কলেজৰ আমি বিদ্যা কলেজৰ বিদ্যা কলেজৰ নি নামটো মোৰ শিল্পী শেখাৰ চেতিয়া আৰু তোমাৰ নাম ডিম্পী শইকীয়া বাকী ভাল লাগিছে লোকটো দুইজনীয়া অসমীয়া আউটফিটতে আহিছা বাকী আজিতো প্ৰজ্ঞা সুন্দৰী চলি আছে বুলি জানাই মই তোমাক কুৱেশ্যন এটা সুধোঁ দেই এই সৰস্বতী নাম কেইটামান কৰাচোন সৰস্বতী মা বিদ্যাসাগৰ বিদ্যাদেৱী তাৰপৰা দুৰ্গা মা তাৰপিছত সৰস্বতী আহা বীণা পানী সকলোখিনি আৰু সেই সৰস্বতী আই যেন এখন মিউজিকৰ লৈ থাকে সেইখনৰ নামটো কি বাৰু কোৱা হাৰমনিয়াম বাকী পূজা কৰি তুমি কিবা কমিটিত আছা নি বেটছ লৈ আছা যেন কমিটিত আছোঁ আমি মানে কলেজৰ খোৱা বোৱা ইত্যাদি আলহী শুশ্ৰূষা কৰা ঠিক আছে যোৱা ভাল লাগিলে ভালকৈ যাবা দেই ঠিক আছে যাব দেই আমি খাবলৈ যাম বাৰু Sorry.